যেতিয়া ৰিলেশ্যনশ্বিপত সাফোকেশন হয় যেতিয়া খুব বেছি কষ্ট পোৱা যায় সেই ৰিলেশ্যনশ্বিপটোৰ পৰা ওলাই অহাটোৱে ভাল ওয়েল অফ কোর্স ওলাই অহাৰ আগতে আপুনি বহুত বস্তু চিন্তা কৰিব লাগিব প্ৰ'জ এণ্ড কনছ চিন্তা কৰিব লাগিব ভাল বেয়াটো চাব লাগিব কিন্তু সেই ৰিলেশ্যনশ্বিপটোত অকল যদি আপুনি দুখে পাই আছে অকল কষ্ট পাই আছে আপুনি ভুগি আছে তেতিয়াহ'লে তেনেকুৱা এটা ৰিলেশ্যনশ্বিপত কম্প্ৰমাইজ কৰি এডজাষ্ট কৰি স্যাক্ৰিফাইস কৰি থাকাৰ কোনো যুক্তি নাই কাৰণ লাইফ এটাই জীৱন এটাই গতিকে আপোনাৰো এভৰি ৰাইট আছে টু বি হ্যাপি টু স্মাইল টু এনজয় ইয়োৰ লাইফ গতিকে য'ত আপুনি সুখী নহয় য'ত আপুনি কষ্ট পাইছে য'ত আপোনাৰ ভ্যালু নাই তেনেকুৱা এটা সম্পৰ্কত তেনেকুৱা এটা সম্বন্ধত থকাৰো কোনো প্ৰয়োজন নাই যেতিয়া ৰিলেশ্যনশ্বিপত সাফোকেশন হয় যেতিয়া খুব বেছি কষ্ট পোৱা যায় সেই ৰিলেশ্যনশ্বিপটোৰ পৰা ওলাই অহাটোৱে ভাল ওয়েল অফ কোর্স ওলাই অহাৰ আগতে আপুনি বহুত বস্তু চিন্তা কৰিব লাগিব প্ৰ'জ এণ্ড কনছ চিন্তা কৰিব লাগিব ভাল বেয়াটো চাব লাগিব কিন্তু সেই ৰিলেশ্যনশ্বিপটোত অকল যদি আপুনি দুখে পাই আছে অকল কষ্ট পাই আছে আপুনি ভুগি আছে তেতিয়াহ'লে তেনেকুৱা এটা ৰিলেশ্যনশ্বিপত কম্প্ৰমাইজ কৰি এডজাষ্ট কৰি স্যাক্ৰিফাইস কৰি থাকাৰ কোনো যুক্তি নাই কাৰণ লাইফ এটাই জীৱন এটাই গতিকে আপোনাৰো এভৰি ৰাইট আছে টু বি হ্যাপি টু স্মাইল টু এনজয় ইয়োৰ লাইফ গতিকে য'ত আপুনি সুখী নহয় য'ত আপুনি কষ্ট পাইছে য'ত আপোনাৰ ভ্যালু নাই তেনেকুৱা এটা সম্পৰ্কত তেনেকুৱা এটা সম্বন্ধত থকাৰো কোনো প্ৰয়োজন নাই